Hello everyone, good morning. Assamese Babycar channel to আপোনালোকক স্বাগতম জনাইছো। আজি ৰাতিপুৱাই ভিডিওটো বনালো কাৰণ আজি জানমানুক আমি এটা নতুন খাদ্য খুৱাম আৰু যেহেতু নতুন খাদ্য খোৱালে মানে ৰাতিপুৱা বা দুপৰীয়া সময়ত খুৱাব লাগে যাতে বস্তুটোৰ পৰা যদি কিবা এলাৰ্জি হয় আমি গম পাওঁ। সো ভাবিলো আপোনালোকৰ লগতো শেয়াৰ কৰো যাতে যিসকল নতুনকৈ পেৰেন্টছ হৈছে বা হ'ব তেওঁলোকৰ কিছু পৰিমাণে হলেও সুবিধা হ'ব। আশা কৰিছো ভিডিওটো চাই ভাল পাব আৰু যদি আমাৰ চেনেলটো নতুনকৈ আহিছে তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব আৰু শেয়াৰ কৰিব। এতিয়া জানমানুৰ 8 মাহ কমপ্লিট হৈ 9 মাহত সোমাইছে। সো এই সময়খিনি বহুত ইম্পৰ্টেণ্ট হয় তাৰ কাৰণে, কাৰণ এতিয়া এই মাহৰ পৰা আমি নতুন নতুন খাদ্য তাক খুৱাবলৈ ষ্টাৰ্ট কৰিম। যদিও 6 মাহৰ পৰা আমি ষ্টাৰ্ট কৰিছিলোঁ কিন্তু 6 মাহৰ পৰা 8 মাহলৈকে কেইটামান লিমিটেড খাদ্যহে খুৱাইছিলোঁ। এতিয়াৰ পৰা নতুন নতুন খুৱাম। সো সেইবোৰ আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম, মানে নতুন মানে যি আছে আৰু মাছ মাংস কণী পনীৰ শাক পাচলি যি আছে সব এফালৰ পৰা ট্ৰাই কৰি যাম লাহে লাহে। আমাৰ ভিডিঅ' চাই থাকক, গম পাই থাকিব। এতিয়া জানমানু ফুফু ওলাই গৈছে ৰাতিপুৱাই সদায় শুই উঠি সি ফুৰিবলৈ ওলাই গৈছে। ক'ত গৈছে? সদায় দেউতাকৰ লগত ৰাতিপুৱাই যাবলৈ লাগে। সো চাওঁগে ক'ত পাইছেগে, আগে চাই লওঁ তাৰপিছত তালে খানা বনাম। কিটা আহি আছে ককাকৰ লগত। এইয়া দেখিছেনে? এইয়া আজি ৰাতিপুৱা 8টাৰ পৰা 9টালৈকে ফুৰিছে, তথাপিও কিন্তু ফুৰি হেঁপাহ নপলাই আকৌ দেই। এতিয়া মই তাৰ কাৰণে ৰুটি বনাম। ৰুটিটো চবে বনাব জানেই, সেইকাৰণে মই নেদেখাওঁ আৰু। কিন্তু এটা কথা মন কৰিব যে তাৰ যিহেতু 1 বছৰ হোৱা নাই সেইকাৰণে মই তাৰ ৰুটিত নিমখ নিদিওঁ। এতিয়া 8 মাহলৈকে নিমখ নিদিয়াকৈ তাক খুৱাইছোঁ, যিমানবাৰ খিচিৰি খুৱাইছোঁ। আৰু আশা কৰোঁ 9, 10, 11, 12 এই 4 মাহো যাতে তাক নিমখ নিদিয়াকৈ খুৱাব পাৰোঁ। 9 মাহটোতো পাৰ হৈ যাব গম পাইছোঁ। 10, 11, 12ত সি কেনেকুৱা ৰিয়েক্ট কৰে নাজানো নিমখ নিদিয়া খানা খাবলৈ পালে। চাওঁ কি কেনেকুৱা হয়, পিছত আপোনালোককো জনাম বাৰু। এতিয়া তাৰ ৰুটিটো মই বনাই লৈছোঁ। ধোৱা মগু তিয়াই থৈছোঁ এয়া, আৰু তাতে অলপ মিঠা আলু দি দিম আৰু ইয়াৰ দালি বনাম, অলপ হালধি দি দিম, নিমখ নিদিওঁ। আৰু সি অহাৰ আগতে মই এতিয়া তাৰ খানা ৰেডি কৰিব লাগিব। এতিয়া ৰুটি বনাই হৈ গ'ল। প্লিজ ৰুটিৰ আকাৰ আকৃতিত ধ্যান নিদিব দেই। আৰু দাইল বনালোঁ, দাইলখিনি অলপ জুলীয়াকৈ বনালোঁ। ইয়াৰ পানীখিনি ব্যৱহাৰ কৰিম। এতিয়া ৰুটিবোৰ টুকুৰা কৰি পিনি দাইলৰ পানীত দি দিম। তাৰপাছত মই কি কৰিম চাব। 10 মিনিটমান এনেকৈ দাইলৰ পানীত তিয়াই থলোঁ। তাৰপাছত এতিয়া চাকনিখনত লৈ পিনি মই হেঁচি দিম আৰু ইয়াৰ পৰা পিউৰি বনাই ল'ম। কিছুমানে এনেকৈ খুৱাই দিয়ে কিন্তু মই এনেকৈ নোখুৱাওঁ, যিহেতু সি এতিয়া সৰু হৈ আছে আৰু ভালকৈ বুজি নাপায়, সেইকাৰণে ভয় লাগে খুৱাবলৈ এনেকৈ। যেতিয়া ডাঙৰ হ'ব গোটা বস্তু খাবলৈ নিজে শিকিব, যেনেকৈ বাকী কামবোৰ নিজে শিকিছে। সেইকাৰণে নতুনকৈ বেলেগ এক্সপেৰিমেণ্ট কৰি নাচাওঁ আৰু সি পাৰিবনে নোৱাৰে। যিহেতু এতিয়া খোৱাত ধ্যান দিব লাগে সেইকাৰণে মই এনেকৈ পিউৰি কৰি বনাই খুৱাম যাতে সি সহজতে খাব পাৰে। আৰু চাব কেনেকৈ পিউৰি বনি যাব। এয়া চাওক, ধুনীয়াকৈ ৰুটি আৰু দালিৰ পিউৰি বনি গ'ল। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। থেংক ইউ।